হাই ফ্ৰেণ্ডসকল, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম গেছ বা এচিডিটিৰ বিষয়ে। গেছ বা এচিডিটি কেনেকৈ হয়, কিয় হয় আপোনাৰ, কেনেকৈ এই বেমাৰটো আমি সম্পূৰ্ণৰূপে নেচাৰেলি কেনেকৈ আমি কমাব পাৰোঁ, এই বিষয়ে আজি ভিডিঅ'টোত আমি ভালকৈ আলোচনা কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে বুজি পায় কি গেছ বা এচিডিটি কেনেকৈ হয়, কিয় হয়, এইখিনি বস্তু যদি আপোনালোকে ভালকৈ বুজি পায় আপোনালোকৰ 50% বেমাৰ আপোনালোকৰ এনেই আপোনাৰ কি কমি যাব আপোনালোকৰ। ফাৰ্ষ্ট আমাৰ কি হয়, যিকোনো বেমাৰ এটা হ'লে আমি এই বেমাৰটো আমাৰ কিয় হয়, কি কাৰণে হয়, এইখিনি আমি ভালকৈ বুজি পাব লাগে। যে এতিয়া আমি এইখিনি বস্তু বুজি পাম, আমাৰ 50% বেমাৰ তেনেকৈ আমাৰ কি কমি যায় আপোনাৰ। তো আপোনালোকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকে যদি ভালকৈ বুজি পায় ভিডিঅ'টো, আপোনালোকে এই বেমাৰটো আপোনালোকে একদম ভালকৈ আপোনালোকে নিৰ্মূল কৰিব পাৰিব। তো আহক আজি গেছ বা এচিডিটিৰ বিষয়ে আমি ভালকৈ এইটো ভিডিঅ'ত আমি জনাৰ আমি চেষ্টা কৰোঁ। তো ফাৰ্ষ্ট আমি কি জানিম, গেছ বা এচিডিটি আপোনাৰ কি বা কিয় হয়। চাওক, আমি যেতিয়া কেতিয়াবা কি হয়, আমি ধৰি লওক তেল জাতীয় বস্তু বা আপোনাৰ মছলা জাতীয় বস্তু বা কেতিয়াবা আমি কি বাহিৰৰ আপোনাৰ খাদ্য খালে আমাৰ তাৰপিছত কি হয়, আপোনাৰ বুকুখন জ্বলা পোৰা কৰাৰ নিচিনা লাগে বা আপোনাৰ কি হয়, মুখেৰে আপোনাৰ টেঙা মানি ওলাই আপোনাৰ বা বেয়া আপোনাৰ ধৰি লওক উগাৰ আহি থাকে আপোনাৰ, বা আপোনাৰ পেটটো জ্বলা পোৰা কৰাৰ নিচিনা লাগে বা আপোনাৰ কি পেটৰ বিষ হয় আপোনাৰ। তেতিয়া আমি কি গম পাওঁ যে কি গেছ বা এচিডিটিৰ সমস্যা হৈছে আপোনাৰ। এই গেছ বা আপোনাৰ এচিডিটিৰ সমস্যাটো আপোনাৰ এতিয়া বৰ্তমান কি হৈছে, আপোনাৰ কমন প্ৰব্লেমৰ নিচিনা হৈছে আপোনাৰ। বহুতো মানুহৰ ক্ষেত্ৰত আপোনাৰ হোৱা দেখা যায় আপোনাৰ। যদি এই বেমাৰটো আমি টাইমত যদি আমি চিকিৎসা কৰোঁ বা আমি টাইমত যদি আমি কি ঠিক কৰাৰ কাৰণে যদি চেষ্টা কৰোঁ, এই বেমাৰটো আপোনাৰ কমি যায়। যদি আপোনালোকে চেষ্টা নকৰে, পিছত আপোনালোকৰ কি হ'ব পাৰে, আলচাৰ হ'ব পাৰে বা আপোনাৰ যি ষ্টমাক লাইনিং পাইপ আছে তাত আপোনাৰ ডেমেজ হ'ব পাৰে বা আপোনাৰ কি হাৰ্ট এটেকৰ নিচিনা আপোনাৰ কি সমস্যা হ'ব পাৰে। তো এই গেছ বা এচিডিটি আপোনাৰ কিয় হয়, আপোনাৰ কেনেকৈ হয়, এই বিষয়ে আমি এতিয়া জানিম। চাওক, আপোনালোকে কিবা খাদ্য খাইছে, খাদ্য আপোনাৰ কি পাকস্থলীত গ'ল আপোনাৰ। এই খাদ্যটো আপোনাৰ যেতিয়া পাকস্থলীত যাব, আমাৰ কি হ'ব, এই পাকস্থলীত আপোনাৰ কি হাইড্ৰক্লৰিক এচিড নামৰ এটা আপোনাৰ কি এচিড আপোনাৰ উৎপাদন হয় আপোনাৰ। এই এচিডটো আপোনাৰ কি উৎপাদন হয়, আপোনাৰ এই খাদ্য বস্তুবিলাক আপোনাৰ কি হজম কৰিবৰ কাৰণে আপোনাৰ এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি উৎপাদন হয় আপোনাৰ। তো এইটো আপোনাৰ কি নৰ্মেল প্ৰচেছ। আপুনি খাদ্য খাইছে, পেটত গৈছে, আপোনাৰ খাদ্যখিনি হজম কৰাৰ কাৰণে আপোনাৰ এচিড উৎপাদন হৈছে, হাইড্ৰক্লৰিক এচিড, আৰু খাদ্যখিনি আপোনাৰ কি হজম কৰাত আপোনাৰ সহায় কৰিছে। যদি আমি কি কৰোঁ, ধৰি লওক য'তে মতে খাদ্য খাইছোঁ, বাহিৰৰ আপোনাৰ ধৰি লওক মছলা জাতীয় বস্তু বেছিকৈ খাইছোঁ বা তেল দিয়া বস্তু খাইছোঁ, আপোনাৰ ড্ৰাই আপোনাৰ ধৰি লওক বেছি আপোনাৰ ভাজা পোৰা বস্তু খাইছোঁ, ফাষ্ট ফুড খাইছোঁ বা বেছি আপোনাৰ হেভি খাদ্য খাইছোঁ আপোনাৰ, তেতিয়া কি হ'ব, আমাৰ এই যে হাইড্ৰক্লৰিক এচিড আছে আপোনাৰ, এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি হ'ব, বেছিকৈ আপোনাৰ কি আপোনাৰ পেটত কি উৎপন্ন হ'বলৈ ধৰিব আপোনাৰ। বেছিকৈ যেতিয়া আপোনাৰ উৎপন্ন হ'বলৈ ধৰিব, আপোনাৰ কি হ'ব, আপোনাৰ স্পিনটাৰ আপোনাৰ মাচুলটো যে আছে আপোনাৰ, এই স্পিনটাৰ মাচুল আপোনাৰ কি উইক কৰিব ধৰিব বা আপোনাৰ কি দুৰ্বল কৰিব ধৰিব। মই বুজাই দিছোঁ। চাওক, আপোনাৰ ধৰি লওক ইয়াত এখন দৰ্জাৰ নিচিনা আছে বা ভালভৰ নিচিনা আছে আপোনাৰ। আপোনাৰ পেটত যেতিয়া আপোনাৰ কি হাইড্ৰক্লৰিক এচিড বেছিকৈ উৎপাদন হৈছে, আপোনাৰ কি এই দৰ্জাখন আপোনাৰ কি কৰিব, আপোনাৰ দুৰ্বল কৰিব। দুৰ্বল কৰিলে আমাৰ কি হ'ব, এই যেতিয়া আমি খাদ্যবিলাক খাম আপোনাৰ পেটলৈকে যাব, তাত এচিড আপোনাৰ খাদ্য এইবিলাক বস্তু আমাৰ কি ওপৰলৈ উঠি আহিব, আপোনাৰ ওপৰলৈ উঠি আহিব ধৰিব। তেতিয়া আমাৰ কি হ'ব, বুকুখন জ্বলা পোৰা কৰাৰ নিচিনা, আপোনাৰ পেটটো জ্বলা পোৰা কৰাৰ নিচিনা হ'ব বা আপোনাৰ মুখেৰে টেঙা পানী ওলাই আহিব বা আপোনাৰ কি পেটৰ বিষ হ'ব আপোনাৰ। এইটোৱে হৈছে আমাৰ কি গেছ বা এচিডিটি আপোনাৰ। তো এইখিনি বস্তু যদি আপোনালোকে বুজি পায়, আপোনাৰ ধৰি লওক 20% বেমাৰ আপোনাৰ ইয়াতে কমিল আপোনাৰ। তো তাৰপিছত আমি এতিয়া কি খাদ্য খালে আপোনাৰ এই গেছ বা এচিডিটি আপোনাৰ হয়, এই বিষয়ে আমি কি আলোচনা কৰিম। ফাৰ্ষ্ট হৈছে, আমি বেছিকৈ যদি তেল দিয়া বস্তু বা আমি কি মছলা দিয়া বস্তু আপোনাৰ এইবিলাক যদি আমি বেছিকৈ যদি খাওঁ, আপোনাৰ ইয়াৰ পৰা কি হ'ব, আমাৰ পেটৰ আপোনাৰ বেছিকৈ আপোনাৰ কি হাইড্ৰক্লৰিক এচিড আপোনাৰ উৎপাদন হ'ব আপোনাৰ। তাৰপিছত নেক্সট হ'ব, আমি যে ধৰি লওক পুৱাই উঠে যে কি টি আপোনাৰ চাহ কফি এইবিলাক যে খাওঁ আপোনাৰ, এইবিলাকৰ পৰা আপোনাৰ কি এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি বেছিকৈ আপোনাৰ উৎপাদন হয়। ধৰি লওক কিছুমানৰ আপোনাৰ অভ্যাস আছে, দিনত আপোনাৰ দিনটোত আপোনাৰ বেছিকৈ চাহ খায়, কফি খায় আপোনাৰ,
তাৰ পৰা আপোনাৰ কি এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি উৎপাদন হয় আপোনাৰ হাইড্ৰক্লৰিক এচিডটো যেতিয়া বেছিকৈ উৎপাদন হ'ব আপোনাৰ কি এচিডিটিৰ সমস্যা আপোনাৰ হ'ব তাৰপিছত নেক্সট আমি ধৰি লওক কি কৰোঁ কেতিয়াবা টাইম বাতি নোহোৱাকৈ আমি ধৰক ভাজা ভুজিয়া খাওঁ চিপছ খাওঁ পেকেটৰ বস্তু এইবিলাক খাওঁ তেতিয়া কি হয় আমাৰ কি আমাৰ মানে আপোনাৰ ধৰি লওক ষ্টমাক বা আপোনাৰ পেটটো মানে কি কনফিউশ্যনত পৰে আপোনাৰ কনফিউশ্যন হৈ যায় আপোনাৰ কনফিউশ্যন হ'লে কি হ'ব আপোনাৰ এই তেতিয়া আপোনাৰ কি কৰে বেছিকৈ আপোনাৰ কি এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি উৎপাদন কৰা আপোনাৰ উৎপন্ন কৰা আপোনাক বঢ়াই দিয়ে আপোনাৰ তেতিয়া কি হয় এচিডিটিৰ সমস্যা হয় আপোনাৰ তো সেইকাৰণে আপোনালোকে কি কৰিব লাগে খাদ্য খালে আপোনালোকে সদায় এটা ফিক্স টাইমত আপোনালোকে খাব লাগে খাদ্য খোৱা টাইমটো আপোনালোকে কি ফিক্স কৰি ল'ব লাগে আপোনাৰ তো নেক্সট আপোনাৰ কি হ'ব পাৰে আপুনি ধৰি লওক এলকহল জাতীয় বস্তু খায় স্মকিং কৰে তম্বাকু জাতীয় বস্তু খায় গুটখা খায় এইবিলাকৰ পৰা আপোনাৰ কি গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হ'ব পাৰে তাৰপিছত আপোনাৰ কি হ'ব পাৰে কাৰ্বনেটেড ড্ৰিংকছ ধৰি লওক আপোনাৰ কোকা কোলা তাৰপিছত আপোনাৰ কি বিয়েৰ তাৰপিছত আপোনাৰ কি ছ'ডা এইবিলাকৰ পৰা আপোনাৰ কি গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হ'ব পাৰে তাৰপিছত আৰু এটা আমাৰ কি আছে ধৰি লওক আমি কি খাদ্য খাই আমি কি কিছুমানৰ আপোনাৰ ব্যক্তি বিচনাত পৰে ডাইৰেক্ট যায় আপোনাৰ ডাইৰেক্ট শুবলৈ যায় আপোনাৰ সেইটো কেতিয়াও আপোনালোকে কৰিব নালাগে তেনেকুৱা আপোনাৰ কি গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হয় আপোনাৰ তো আপোনালোকে যেতিয়া খাদ্য খায় আপোনাৰ খাদ্য খাই অকণমান আপোনালোকে খোজ কাঢ়ক আৰু আপোনালোকে কি কৰিব লাগে ৰাতি আপোনালোকে যে খাদ্য খায় আপোনালোকে ৰাতিৰ খাদ্যটো আপোনালোকে কি কৰিব লাগে লাইট খাদ্য খাব লাগে ধৰি লওক খিচাৰি দালি ভাত চব্জি এইবিলাক বস্তু খাব লাগে কাৰণ আপোনাৰ কি হয় ৰাতি আপোনাৰ কি ডাইজেশ্যন প্ৰচেছটো আপোনাৰ কি শ্ল' হৈ থাকে আপোনাৰ আৰু আপোনালোকে এটা কি কৰিব লাগে ৰাতি যে আপোনালোকে ডিনাৰ যি কৰে ডিনাৰ আৰু শোৱাৰ মাজত আপোনালোকে অন্ততঃ 3 পৰা আপোনাৰ ধৰি লওক 4 ঘণ্টা আপোনালোকে গেপছ ৰাখিব লাগে ডাইৰেক্ট খাই আপোনালোকে শুব যাব নালাগে আপোনাৰ ডিনাৰ আৰু আপোনাৰ কি শোৱাৰ মাজত অন্ততঃ 3 পৰা 4 ঘণ্টা আপোনালোকে গেপছ ৰাখিব লাগে যাতে আপোনালোকে ডিনাৰ কৰি অন্ততঃ খোজ কাঢ়ে আপোনালোকে বা কিবা টিভি পাতি চাইছে আৰু তাতে 3 ঘণ্টামান পিছত আপোনালোকে শুব গৈছে তেনেকুৱা কৰিলে আপোনালোকে এই গেছ বা এচিডিটিৰ সমস্যাটো আপোনাৰ বহুত পৰিমাণে আপোনাৰ কমি থাকে আপোনালোকে ধৰি লওক ডিনাৰ কৰি আপোনালোকে শুলে তেতিয়া আপোনাৰ কি হয় গেছ বা এচিডিটিৰ সমস্যাটো আপোনাৰ বেছিকৈ হয় আপোনাৰ সেইকাৰণে আপোনালোকে খাদ্য খোৱা টাইমটো আপোনালোকে ফিক্স কৰি ল'ব লাগে আৰু ৰাতি আপোনালোকে অন্ততঃ 7 বজাৰ আগত আপোনাৰ ডিনাৰটো কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগে 7 বজাত মানে অন্ততঃ 8 বজাৰ আপোনালোকে ভিতৰত আপোনালোকে ডিনাৰটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব লাগে যাতে আপোনালোকে কি হয় শোৱাৰ আৰু ডিনাৰৰ মাজত অন্ততঃ 3 পৰা 4 ঘণ্টা আপোনালোকৰ কি থাকে গেপছ থাকে আপোনাৰ তাৰপাছত আৰু এটা আপোনাৰ হ'ব পাৰে আমি যে বেছিকৈ চিন্তা কৰি থাকোঁ আপোনাৰ ষ্ট্ৰেছ এনজাইটি এইবিলাকো আপোনাৰ কি আমাৰ যে যিটো আমাৰ pH থাকে আপোনাৰ pH লেভেল এই pH লেভেলটো আপোনাৰ কি ওপৰত প্ৰভাৱ পেলায় আপোনাৰ ইয়াৰ পৰা আপোনাৰ কিন্তু এচিডিটি বা গেছৰ সমস্যা আপোনাৰ হ'ব পাৰে তো এতিয়া আমি ভালকৈ বুজি পালোঁ গেছ বা এচিডিটি কি কেনেকৈ হয় কিয় হয় কি কৰিলে আমাৰ গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হয় জানিম কি বস্তু খালে আপুনি এই বেমাৰটো সম্পূৰ্ণৰূপে আপোনাৰ কি নিৰ্মূল কৰিব পাৰে বা আপোনাৰ যিটো ৰুট অফ কষ্ট আছে আপোনাৰ এই ৰুট অফ কষ্ট আপোনালোকে সম্পূৰ্ণৰূপে আপোনাৰ কি নোহোৱা কৰিব পাৰে আপোনালোকে গুৰিতে বেমাৰটো আপোনালোকে ঠিক কৰিব পাৰে আমি কি কৰোঁ আমাৰ যেতিয়া আপোনাৰ ধৰি লওক গেছ বা এচিডিটিৰ আপোনাৰ কি সমস্যা হয় তেতিয়া আমি কি কৰোঁ এণ্টাচিড আমি ব্যৱহাৰ কৰোঁ এই যাতে আমাৰ কি এই চিম্পটমখিনি আপোনালোকৰ কমি যায় কিন্তু এই এণ্টাচিডে আপোনাৰ কি এই ৰুট অফ কষ্টলৈকে আপোনাৰ কি যিটো ৰুট হয় আপোনাৰ তালৈকে আপোনাৰ গৈ নাপায় আপোনাৰ আৰু কি হয় আপোনাৰ ধৰি লওক এই এণ্টাচিডটো আপোনালোকৰ এটা টাইমলৈকে আপোনাৰ কাম কৰিব কিন্তু আপোনালোকে এই এণ্টাচিডটো আপোনালোকেতো লং টাইমলৈকে আপোনাৰ ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ ইয়াৰ আপোনাৰ কি নিজস্ব কিছুমান আপোনাৰ কি ছাইড ইফেক্ট থাকে আপোনাৰ তো তাৰ কিবা অল্টাৰনেটিভ আপোনাৰ নেচাৰেল আপোনাৰ ৰেমেডি আছে নেকি তো এই বিষয়ে আমি এতিয়া আলোচনা কৰিম যাতে এই বেমাৰটো আমি কি গুৰিৰ পৰা ঠিক কৰিব পাৰোঁ তো চাওক আপোনালোকৰ যেতিয়া গেছ বা এচিডিটিৰ সমস্যা হয় ধৰি লওক আপোনালোকৰ বুকু জ্বলা পৰা কৰিছে বা পেট জ্বলা পোৰা কৰিছে তেতিয়া আপোনালোকে কি কৰিব পাৰে এণ্টাচিডৰ সলনি আপোনালোকে ঠাণ্ডা গাখীৰ অকণমান খাব পাৰে এই ঠাণ্ডা গাখীৰৰো একে আপোনাৰ কি এণ্টাচিডৰ নিচিনা আপোনাৰ কি গুণ আছে আপোনালোকৰ যেতিয়া আপোনালোকৰ গেছ বা এচিডিটিৰ সমস্যা হয় আপোনালোকে ঠাণ্ডা গাখীৰ অকণমান ব্যৱহাৰ কৰিব পাৰে তাৰ পৰা আপোনালোকৰ কি হ'ব এই চিম্পটমখিনি আপোনালোকৰ ৰিলিভ হ'ব কিন্তু এইটো আপোনাৰ হৈছে কুইক প্ৰচেছ এটা কুইক মেথড আপোনাৰ যিটো আপোনাৰ ধৰি লওক ৰুট অফ কষ্ট আছে আপোনাৰ ৰুট অফ কষ্টলৈকে আপোনাৰ কি নাযায় আপোনাৰ তো আপোনালোকে ধৰি লওক যদি কেতিয়াবা আপোনালোকৰ তেনেকুৱা আপোনাৰ সমস্যা হয় আপোনালোকে এণ্টাচিডৰ সলনি আপোনালোকে ঠাণ্ডা গাখীৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তাৰপিছত আমি কি কৰিম
আমি এল'ভেৰা জুচ আমি খাব পাৰোঁ আপোনাৰ এল'ভেৰা জুচ ফাইবাৰ থকা এল'ভেৰা জুচ আমি সদায় আমি কি কৰিব পাৰোঁ ৰাতি আপোনাৰ ধৰি লওক খালী পেটত পানী খালে পানী খোৱাৰ আপোনাৰ কি 30 মিনিট পাছত আপোনালোকে এল'ভেৰা জুচ আপোনালোকে খাব পাৰে 20 ml বা 30 ml তেনেকুৱা আপোনালোকে খাব পাৰে আপোনাৰ এই এল'ভেৰা জুচত আপোনাৰ কি হয় আপোনাৰ এণ্টি ইনফ্লামেটৰী আপোনাৰ প্ৰপাৰ্টি আছে যাৰ দ্বাৰা কি আমাৰ পেটত যদি অধিক এচিড আপোনাৰ উৎপাদন হয় আপোনাৰ সেই এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ কৰা আপোনাৰ ক্ষমতা আছে বা আপোনাৰ কি গুণ আছে আপোনাৰ 2 নম্বৰতে হৈছে আমাৰ কি লিকৰাইজ এইটো আমাৰ কি কয় মুলেঠি আপোনাৰ যদি আপোনালোকে মুলঠিৰ পাউডাৰ এচামুচ ধৰি লওক আপোনালোকে পানীত ভালকৈ গৰম কৰি তেনেকৈ যদি চাহ বনাই খায় বা আপোনাৰ ধৰি লওক মুলঠি আপোনাৰ যদি ডাল পায় তেনেকুৱা আপোনাৰ বা চাল পায় তেনেকুৱা আপোনালোকে যদি চবাই খায় আপোনাৰ তাৰ পৰা আমাৰ পেটত যদি আপোনাৰ অধিক যদি এচিড উৎপাদন হয় আপোনাৰ এই অধিক এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ কৰিব পৰা আপোনাৰ গুণ আছে বা আপোনাৰ ক্ষমতা আছে আৰু ধৰি লওক আলচাৰ এইবিলাক যদি আছে আপোনাৰ তাত হিলিং কৰাৰ কাৰণে আপোনাৰ সহায় কৰে আপোনাৰ এই মুলঠিটো আপোনাৰ তাৰপিছত আপোনাৰ কি জিঞ্জাৰ মানে কি আমাৰ আদা তাত এটা আপোনাৰ জিঞ্জিৰল বুলি এটা আপোনাৰ কম্পাউণ্ড থাকে আপোনাৰ সেই কম্পাউণ্ডটো আপোনাৰ কি আপোনাৰ পেটত যদি অত্যাধিক পৰিমাণে আপোনাৰ যদি এচিড উৎপাদন হয় আপোনাৰ সেই অত্যাধিক এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ কৰা আপোনাৰ ক্ষমতা থাকে আপোনাৰ তাৰপিছত আপোনাৰ কি টাৰ্মেৰিকত আপোনাৰ কি থাকে এটা কাৰ্কুমিন বুলি এটা আপোনাৰ কম্পাউণ্ড থাকে আপোনাৰ এই কম্পাউণ্ডৰ আপোনাৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে আৰু আপোনাৰ পেটত যদি অধিক এচিড উৎপাদন হয় আপোনাৰ এই অধিক এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ কৰা আপোনাৰ ক্ষমতা আছে আৰু ই আপোনাৰ ধৰি লওক আলচাৰ যদি হৈ আছে আপোনাৰ এই আলচাৰো আপোনাৰ কি হিলিং কৰাত আপোনাৰ বহুত পৰিমাণে আপোনাৰ সহায় কৰে তাৰপিছত হ'ব আপোনাৰ কি পকাকলত আপোনাৰ পটেছিয়াম থাকে আপোনাৰ আৰু তাৰ কাৰণে আমাৰ কি হয় যদি পেটত যদি অধিক পৰিমাণে এচিড উৎপাদন হয় আপোনাৰ সেই অধিক পৰিমাণৰ এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ কৰিব পৰা আপোনাৰ গুণ আছে আপোনাৰ তাৰপিছত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ কি আমি অমিতা খাব পাৰোঁ কাৰণ অমিতাত আপোনাৰ পেপেইন নামৰ এটা এনজাইম থাকে ই আমাৰ ডাইজেশ্যন ইম্প্ৰুভ কৰে আৰু খাদ্য বস্তুৰ লগত যদি আমি অমিতাটো খাওঁ আপোনাৰ কি সোনকালে আপোনাৰ কি হজম কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা কি হয় আমাৰ পেটত যদি অধিক পৰিমাণে আপোনাৰ এচিড যদি উৎপাদন হয় আপোনাৰ এই এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ কৰিব পৰা আপোনাৰ গুণ আছে বা আপোনাৰ কি ক্ষমতা আছে তাৰপিছত আমি ব্যৱহাৰ কৰিব পাৰোঁ পদিনাৰ পাত বা পদিনাৰ পাতৰ ৰস আমি ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ তাৰ আপোনাৰ কি ঠাণ্ডা আপোনাৰ কুলিং প্ৰপাৰ্টি আছে আপোনাৰ দেহ ঠাণ্ডা কৰিব পৰা আপোনাৰ কি ক্ষমতা আছে তাৰ দ্বাৰা আমাৰ কি হ'ব আমাৰ পেটত যদি অধিক পৰিমাণৰ আপোনাৰ এচিড যদি উৎপাদন হয় আপোনাৰ সেই অধিক এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ হ'ব আপোনাৰ তাৰপিছত আমি ধৰি লওক এটা বা দুটা আপোনাৰ তুলসী পাতৰ ৰসো আমি খাব পাৰোঁ তাৰো আপোনাৰ কি এণ্টি ইনফ্লেমেটৰী আপোনাৰ গুণ আছে আপোনাৰ তাৰপিছত এটা আমি কি য়োগা কৰিব পাৰোঁ সেইটো হৈছে আপোনাৰ কি চিতলি আপোনাৰ ব্ৰীথ বুলি কয় আপোনাৰ চিতলি ব্ৰীথটো কেনেকৈ কৰে মই অকণমান দেখাই দিছোঁ আপোনালোকে এটা ঠাইত আপোনালোকে ভালকৈ বহি ল'ব একদম চিধা কৰি বহি ল'ব আপোনাৰ জিভাখন যি আছে আপোনালোকে জিভাখন পাইপৰ নিচিনা এনেকুৱা কৰি ল'ব কৰি লৈ আপোনালোকে উশাহটো ভিতৰলৈকে আপোনাৰ দীঘলকৈ ল'ব এনেকৈ উশাহটো ল'লে তাৰপিছত আপোনাৰ নাকেৰে দিব এইটো আপোনালোকে কৰি চাব এতিয়াই কৰি চাব আপোনালোকে নিজে গম পাব আপোনালোকৰ দেহটো মুখৰ পৰা একেবাৰে পেটলৈকে আপোনালোকে ঠাণ্ডা পৰা নিচিনা আপোনালোকে হ'ব এইটো আপোনালোকে দিনত 5-6 বাৰ আপোনালোকে কৰিব পাৰে ইয়াৰ পৰা আপোনালোকৰ পেটত আপোনাৰ যি এচিড উৎপাদন হয় আপোনাৰ সেইখিনি আপোনাৰ কি কমত আপোনাক সহায় কৰে আৰু আপোনাৰ কি ইম্প্ৰুভমেণ্ট কৰে আপোনাৰ তো এইখিনি আপোনালোকে হোম ৰেমেডি আপোনালোকে কৰি চাব পাৰে আপোনালোকে খাদ্যটো আপোনালোকে ভালকৈ মেইনটেইন কৰক খোৱা টাইমটো মেইনটেইন কৰক ৰাতি আপোনালোকে খাদ্য খোৱাৰ টাইমটো আপোনালোকে সঠিক কৰি লওক আৰু পাৰে যদি 7 বজাৰ আগত আপোনালোকে খোৱাৰ চেষ্টা কৰক খোৱা আৰু খোৱাৰ মাজত অন্ততঃ গেপছ ৰাখক 3 পৰা 4 ঘণ্টা সময় এইখিনি যদি খাদ্য বস্তুখিনি আপোনালোকে ভালকৈ যদি মেইনটেইন কৰি আপোনালোকে খাব পাৰে দায়িত্ব যদি আপোনালোকে মেইনটেইন কৰে আপোনালোকে এইবিলাক যে ক'লো আপোনাৰ হোম ৰেমেডি এইবিলাক যে সৰু সুৰা আপোনালোকে হোম ৰেমেডিও কৰে আপোনালোকে যে এই বেমাৰটো আপোনালোকে ভালকৈ একেবাৰে আপোনালোকে কমাব পাৰিব তো ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ফ্ৰেণ্ডসকল ধন্যবাদ